মনত সৎ সাহস আৰু লক্ষ্যৰ প্ৰতি একগ্ৰতা থাকিলে আমি যিকোনো কাম সাধন কৰিব পাৰোঁ। ইয়াৰ এক প্ৰত্যক্ষ উদাহৰণ হৈছে মীৰাবাই চানু। তেওঁৰ মনৰ যি সাহস আৰু লক্ষ্যৰ প্ৰতি থকা একানিষ্ঠতাৰ বাবেই তেওঁ বৰ্তমান চলি থকা টকিঅ' অলিম্পিকত ইতিহাস ৰচিবলৈ সক্ষম হৈছে। কিন্তু তেওঁৰ এই যাত্ৰা ইমান সহজ নাছিল। মীৰাবাই বৰ্তমান ভাৰোত্তোলক যদিও তেওঁ কিন্তু প্ৰথমে এগৰাকী ধনুৰ্ধৰ হোৱাৰ সপোন ৰচিছিল। এগৰাকী ধনুৰ্ধৰ হোৱাৰ সপোন লৈ 12 বছৰ বয়সতে তেওঁ ইম্ফল ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কেন্দ্ৰত উপস্থিত হৈছিল। কিন্তু তাত কোনো প্ৰশিক্ষক বিচাৰি নাপায় তেওঁ হতাশ হৈ পৰিছিল। কিন্তু কিছুদিন পিছতে ঘটিল এক আচৰিত ঘটনা। তেওঁ হঠাৎ দৃষ্টি নিক্ষেপ হ'ল ভাৰোত্তোলক কুঞ্জৰাণী দেৱীৰ এটা ভিডিঅ' ক্লিপলৈ। সেইদিনাৰ পৰাই মীৰাবাইয়ে তেওঁৰ জীৱনৰ লক্ষ্য সলনি কৰিলে আৰু তেওঁ ভাৰোত্তোলক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এই উদ্দেশ্যে তেওঁ 2006 চনত কোচিং একাডেমীত যোগদান কৰিছিল। মীৰাবাইৰ বাবে ভাৰোত্তোলক হোৱাটো ইমান সহজ নাছিল, কাৰণ তেওঁৰ পৰিয়াল আৰ্থিক দিশৰ পৰা ইমান সচল নাছিল। তেওঁৰ পিতৃ চাইখুম কীৰ্তি সিঙে চৰকাৰী কাম কৰিছিল যদিও তেওঁৰ দৰমহা বহুত কম আছিল। সেই উপাৰ্জনেৰে তেওঁলোকৰ 6টা সন্তান ডাঙৰ দীঘল কৰাটো ইমান সহজ কথা নাছিল। কিন্তু জীয়েকৰ প্ৰতিভা দেখি মীৰাবাইৰ দেউতাকে তেওঁৰ প্ৰশিক্ষণত কোনো ধৰণৰ বাধা আহিব দিয়া নাছিল। মীৰাবাইৰ প্ৰশিক্ষণ কেন্দ্ৰটো তেওঁৰ ঘৰৰ পৰা আছিল প্ৰায় 20 কিলোমিটাৰ নিলগত, যাৰ ফলত তেওঁ কেতিয়াবা লিফ্ট লৈ বা চাইকেলেৰে বা কেতিয়াবা ট্ৰাকেৰেও তেওঁ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈছিল। ধুমুহা হওক বা বৰষুণ, তেওঁ কিন্তু কেতিয়াও নিজৰ প্ৰশিক্ষণৰ পৰা তেওঁ বিৰতি লোৱা নাছিল। এই ত্যাগ আৰু কষ্টৰ ফলতে মীৰাবাই চানুৱে 2014 চনত গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৰূপৰ পদক, 2017 চনত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক, 2018 চনত কমনৱেলথ গেমছত স্বৰ্ণ পদক, 2020 চনত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিবলৈ সক্ষম হৈছিল। কিন্তু চলিত অলিম্পিকত তেওঁ একমাত্ৰ সপোন বাস্তৱায়িত হ'ল। তেওঁ বৰ্তমান চলিত অলিম্পিকত 49 কিলোগ্ৰাম শাখাত 202 কিলোগ্ৰাম উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। মীৰাবাইৰ এই সফলতাত বৰ্তমান সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈ পৰিছে। তেওঁৰ এই সফলতা আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সদায় এক উৎসাহৰ প্ৰতীক হৈ ৰ'ব। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি মীৰাবাই চানুক তেওঁ অৰ্জন কৰা সফলতাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনে লাগিল আজিৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে, আৰু যদি চেনেলটো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব পাৰে।